কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি দিলোঁ অলৰেডি ইয়াৰ ৰিটাৰ্ণ হিচাপে আমি দিলোঁ আৰু মই ভাৰ্বেলি অনাৰেবল চিফ মিনিষ্টাৰৰ লগতো আলোচনা অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৰ লগতো আলোচনা কৰিছোঁ যে কাৰ্বি আংলঙৰ 7খন যিটো স্কুল আছে জিৰ' ৰিজাল্ট সেইটো বন্ধ হ'ব নালাগে বুলি কৈছে যিটো নেকি চেংচন স্কুল আছে যে গভৰ্ণমেণ্টৰ প্ৰভিঞ্চিয়েলাইজৰ স্কুল আছে গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল আছে গতিকে সেই গোটেইখিনি স্কুল বন্ধ কৰাটো নহ'ব আৰু চিফ মিনিষ্টাৰে ক'লে যে লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যনত সেইটো আমি যিমানখিনি দল সংগঠন আছে আৰু লগতে পলিটিকেল পাৰ্টি আছে আমি আলাপ আলোচনা কৰি সেইটো আমি সমস্যাবিলাক সমাধান কৰিম আৰু ষ্টেট গভৰ্ণমেণ্ট অনাৰেবল চিফ মিনিষ্টাৰেও ক'লে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাটো সমাধান কৰিব পাৰে আৰু ছাৰ 10খন